गसाइगावआव एमएलए जिरन बसुमतारिया मुवा बेसाद राननानै होदों। आसाम सरकारनि डब्लिउबिटि आरो बिसि बिफाननिफ्राय एसटिफोरनि थाखाय सफैनाय गासै मोन 9 रोखोमनि मुवा बेसाद राननानै होदों 22 नं गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारिया। गसाइगावनि जारागुरि गामियाव न'नि मुवा संग्रा खावग्रा बेसादजों लोगोसे आबादारिफोरनि थाखायबो मुवा रानदों एमएलए जिरन बसुमतारि बिथाङा। जेरै एग्रिकालचार किट, प्रेसार कुकार, गेस स्टोव, डमेस्टिक हाइजिन किट, गेलेमु इउनिफर्म, लोंग्रा दै फिल्टार मेसिन, अन होख्रेमग्रा मेसिन, स्ट्रीट भेन्डर किट, फेशन डिजाइनिं मेसिन, टेलर मेसिन गासै मोन 9 रोखोमनि गोनां मुवा बेसाद राननानै होदों एमएलए जिरन बसुमतारि बिथाङा। আজি আমি ইয়াত বহুতো বয় বস্তু দিবৰ কাৰণে এটা কাৰ্যসূচী লোৱা হৈছে। আমাৰ অসম গভৰ্ণমেণ্টৰ ডব্লিউপিটি আৰু বিচি ডিপাৰ্টমেণ্টৰ পৰা এছটি সকলৰ কাৰণে ইয়াত বহুতো আইটেম দিয়া হৈছে। ইয়াৰ ভিতৰত আমি ক'বলৈ যদি যাওঁ, এগ্ৰিকালচাৰ কিট আছে, প্ৰেছাৰ কুকাৰ আছে, গেছ ষ্ট'ভ আছে, ডমেষ্টিক হাইজেনিক কিট আছে, ল'ৰাবিলাকৰ ইয়াত ইউনিফৰ্ম কিট আছে, স্পৰ্টছৰ কিছুমান আইটেম আছে, ড্ৰিংকিং ৱাটাৰৰ কাৰণে ফিল্টাৰবোৰ আছে, পল মিল আছে, এইবিলাক বহুতো বস্তু ইয়াত দিয়া হৈছে। গতিকে আমি যিবিলাক বয় বস্তু আহিছে জাষ্ট আমি ইয়াত মানে শুভাৰম্ভ আমি কৰিছোঁ। বেনিফিচিয়াৰীবিলাক মানে বটল দিয়াৰ কাৰণে আহিব পৰা নাই, পিছলৈ লাহে লাহে দি থাকিব। গতিকে মই ভাবোঁ এইটো আমাৰ বেনিফিচিয়াৰীসকলৰ কাৰণে বহুত এটা প্ৰয়োজনীয় বস্তু চৰকাৰে আমাক প্ৰভাইড কৰিছে। আকৌ তেনেকুৱাকৈ আমাৰ যেনেকুৱাকৈ অসম চৰকাৰৰ পৰা দিয়া হৈছে আৰু বহুতো আইটেম তেনেকুৱাকৈ আমাৰ বিটিআৰ চৰকাৰৰ পৰাও এইটো দিয়া হৈছে। গতিকে মই ভাবোঁ চৰকাৰে আমাৰ অসম চৰকাৰৰ নেতৃত্বত যিটো কোৱালিশ্যন চৰকাৰ চলিছে, সন্মানীয় আমাৰ CM মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিবিলাক সপোন বাস্তৱত পৰিণত কৰিবৰ কাৰণে বহুতো ইয়াত আঁচনিবোৰ লোৱা হৈছে। আৰু তেনেকুৱাকৈ আমাৰ বিটিআৰতো সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত যিখন চৰকাৰ চলাইছে বিটিআৰত, তেখেতৰ নেতৃত্বতো বহুতো মানে আঁচনি ইয়াত লোৱা হৈছে। গতিকে মই ভাবোঁ আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বা দুখীয়া পৰিয়ালৰ কাৰণে যিখিনি আইটেমবিলাক দিয়া হৈছে, নিশ্চয়কৈ এজনৰ পিছত এজন, এটা পৰিয়াল পিছত এটা পৰিয়াল দিবৰ কাৰণে আমি যোজনা চলাইছোঁ। এইটো জাষ্ট শুভাৰম্ভণিহে, বহুতো তেনেকুৱা বস্তু আহিব। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বেনিফিচিয়াৰীসকলে যিবোৰ বয় বস্তু পাব, নিশ্চয়কৈ সিহঁতে এইটো ভাল এটা ব্যৱহাৰ কৰিব, কাৰণ ইয়াত বহুতো মূল্যৱান বস্তুবোৰ আহিছে। গতিকে মই ভাবোঁ প্ৰত্যেকে নিজৰ এইটো ঘৰৰে সম্পত্তি বুলি ভাবি লৈ যদি এইটো ইউজ কৰে, অকল ঘৰৰ নহয়, এইটো নিজৰ কাৰণে উপযোগী হোৱাৰ ভিতৰত বেলেগকো মানে সহায় কৰিবৰ ধৰণৰ ইয়াৰ বহুত বস্তু আছে। গতিকে মই ভাবোঁ এইটো আমাৰ উপকৃত হ'ব বুলি মই ভাবিছোঁ। আকৌ পিছলৈ তেনেকুৱাকৈ বহুত আমাৰ আঁচনিবোৰৰ যোগেদি আমাৰ বেনিফিচিয়াৰীসকলে পাবলৈ সক্ষম হ'ব। গতিকে এইখিনিকে আজি আমি কাম কৰিছোঁ। আজি কিমানজন বেনিফিচিয়াৰীক দিয়া হ'ব? ইয়াত কমেও বহুজন বেনিফিচিয়াৰী পাব, কাৰণ আইটেমে 9টা আছে। যিখিনি আহিব লিষ্ট অলৰেডি কৰা হৈছে, যিমানখিনি আহিব যিখিনি আইটেম আছে এইবিলাক প্ৰত্যেকে পাই যাব। তো ইয়াৰ লগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, ঈশ্বৰীন্দ্ৰপুৰ আমাৰ এখন জৰাজীৰ্ণ LP স্কুল